হয় পোনপ্ৰথমতে মই সমূহ বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ আৰু কাৰ্ডম জনাইছোঁ আৰু আপোনালোকে জানে যে আজি এপ্ৰিল 28 তাৰিখত আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া খন্তেক সময়ৰ পাছতে কাৰ্বি আংলং জিলাৰ লৰিং থেপি এই যি সভা অনুষ্ঠিত হৈছে ইয়াত আহি উপস্থিত হ'ব আৰু আপোনালোকক আমি বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক আপোনালোকে পুনে পুনে আজি সমস্ত আজি যি অনুষ্ঠান হৈছে অনুষ্ঠানখিনি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি সমাগত হোৱা আমি দেখিবলৈ পোৱা গৈছে লাখ লাখ মানুহ সমাগত হৈছে আৰু বিশেষকৈ ইয়াত কি ধৰণে আজি অনুষ্ঠানত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেই কাৰ্যসূচীসমূহ আমি আপোনালোকক অৱগত কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক আছে তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আজি তেওঁলোকে কি আশা লৈ তেওঁলোকে আজি এই সভাখনত তেওঁলোকে আহিছে এই সম্পূৰ্ণ কথাখিনিও আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰ লগতে আচলতে কাৰ্বি আংলং বাহিৰ যি আশা আৰু যি তেওঁলোকৰ যি মনোবাঞ্ছা এইটো হৈছে কাৰ্বি আংলং অট'নমাছ ষ্টেট এই কাৰ্বি আংলং অট'নমাছ ষ্টেট এই সম্পৰ্কে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি উত্থাপন কৰিব নেকি আৰু সকলোৱে জানিব বিচাৰিব যে কাৰ্বি আংলং জিলা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াই আমাৰ কাৰ্বি আংলঙৰ যিসকল ৰাইজৰ কাৰ্বি আংলং অট'নমাছ ষ্টেট এই সম্পৰ্কে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁ অৱগত কৰিব নেকি এই সম্পৰ্কে আমি বিতংভাৱে আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকক পুনৰবাৰ জনাইছোঁ আজিৰ এই গোটেই দৃশ্যটো আজি ইয়াত খন্তেক সময়ৰ পিছতে আমি সৌভাগ্য বুলি ক'ব লাগিব যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ব আৰু আপোনালোকক তেওঁলোকৰ যি ইয়াত যি অনুষ্ঠিত হ'বলগীয়া সভাখনত তেওঁৰ ভাষণখিনি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে সহযোগ কৰিব আৰু আপোনালোকক আমাৰ ৰাইজৰ যি মনৰ অনুভৱ আৰু ইয়াত তেওঁলোকে কিহৰ কাৰণে আহিছে আৰু তেওঁলোকে কি আশা লৈ আহিছে নে তেওঁলোকে ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈ আহিছে নে তেওঁৰ মূল্যৱান ভাষণ শুনিবলৈ আহিছে সেই সম্পূৰ্ণ কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে আজি দিনজোৰা কাৰ্যসূচী তেওঁলোকে কি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সম্পৰ্কে আপোনালোকক বিতংভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম হয় এতিয়া আমি উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ লৰিং থেপিত যি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি যি ইয়াত সভা অনুষ্ঠিত হ'ব এই ঠাইখনতে আমি এতিয়া আছোঁ কিন্তু আমি ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত লাখ লাখ মানুহৰ সমাগত হৈছে আৰু ইয়াত অকল কাৰ্বি আংলং জিলাৰ পৰা নহয় বিভিন্ন জিলাৰ পৰা আচলতে ইয়াত সমাগত হোৱা আমি দেখিবলৈ পোৱা গৈছে আৰু ইয়াত লাখ লাখ মানুহৰ সমাগত দেখিবলৈ পোৱা গৈছে আৰু এনে ক্ষেত্ৰত এতিয়া যিহেতু নেকি ৰ'দ দি আছে যাতায়াত তেওঁলোকে অহা যোৱাৰ ক্ষেত্ৰত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে এনে ক্ষেত্ৰত তেওঁলোকে ইয়াত আমি এতিয়া উপস্থিত আছোঁ মেডিকেল ইউনিট কণ্ট্ৰল ৰুমত তেওঁলোকৰ ফালৰ পৰা যিসকলে ইয়াত আহি উপস্থিত হ'ব অংশগ্ৰহণ কৰিব তেওঁলোকে স্বাস্থ্য অৱনতিৰ ক্ষেত্ৰত কি সুবিধা প্ৰদান কৰিব এই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম মই পোনে পোনে ইয়াত হয় জইণ্ট ডিৰেক্টৰ ডাঙৰীয়া আছে তেওঁৰ পৰা মই জানিব বিচাৰিম আপুনি ক'ব নেকি আপোনালোকে যি ইয়াত মেডিকেল ইউনিটৰ ফালৰ পৰা যিসকল ইয়াত অংশগ্ৰহণ কৰিব ৰাইজৰ স্বাস্থ্য অৱনতি হ'লে আপোনালোকৰ ফালৰ পৰা কি সুবিধা প্ৰদান কৰিব হয় আমি জইণ্ট ডিৰেক্টৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ তৰফৰ পৰা আমি আজি ইয়াত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ এখেতৰ আমাৰ কাৰ্বি আংলঙলৈ অহাৰ কাৰণে আমি হেল্থৰ ফালৰ পৰা আমি যিকেইটা ব্যৱস্থা আমি কৰিছোঁ সেয়া হ'ল আমি পোনপ্ৰথমতে আমি ৰাইজৰ কথালৈ যাওঁ তেতিয়া কি আমি ৰাইজৰ কাৰণে পেৰিফেৰি লেভেল গ্ৰাছ ৰুট লেভেলৰ কাৰণে যিকেইটা পাব্লিক আহি আছে চবৰ কাৰণে আমাৰ মিটিঙৰ ভিতৰত পেণ্ডেলৰ ভিতৰত আমি তাত 50টা টিম প্ৰত্যেকটো টিমত তিনিজনকৈ আমাৰ কি কওঁ ষ্টাফ ৱৰ্কাৰ্ছ ৰাইজৰ কাৰণে ফাৰ্ষ্ট এইড প্ৰদান কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ তাৰ বাহিৰেও যিকেইটা বাহিৰত আছে সেইবিলাকৰ কাৰণে আমি 9টাকৈ MMU অৰ্থাৎ মোবাইল মেডিকেল ইউনিট য'ত নেকি ডক্টৰ নাৰ্ছ লেবৰেটৰী এছিষ্টেণ্ট ফাৰ্মাচিষ্ট চবেই আমি চবকে দৰৱ দিয়াৰ ব্যৱস্থা কৰালোঁ লগতে আমি আন বাকী VIP সকলৰ কাৰণেও ডিফু মেডিকেল কলেজৰ যিমান স্পেচিয়েলিষ্ট আছে চবৰ কাৰণে আনটো প্ৰাইম মিনিষ্টাৰলৈ চিকিৎসা কৰাৰ ব্যৱস্থা আমি চব কৰাইছোঁ
তেওঁলোকে ইয়াত যিসকল ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াভাৱে তেওঁলোকে সুবিধাখিনি লাভ কৰিব পাৰিব হয়নে হয় হয় এইটো বহুত ভাল কথা আপুনি ক'লে ইয়াত যিমান দৰৱ যিমান মাস্কে হওক চেনিটাইজাৰে হওক সব বিনামূলীয়াকৈ আমি দৰৱবিলাকো দি আছোঁ ধন্যবাদ জনাইছোঁ হয় বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক আমি আপোনালোকক জনাব বিচাৰোঁ যে যদি আপোনালোকে ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু যদি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তেনেহ'লে আপোনালোকক প্ৰদান কৰা হ'ব সেয়েহে আপোনালোকে নিশ্চিন্তভাৱে আহক আপোনালোকে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহি ইয়াত সভাত যি ভাষণ দিব মূল্যৱান ভাষণখিনি শুনিবৰ কাৰণে আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে আহি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব হয় আমি পুনৰবাৰ আপোনালোকক বিশ্বনাথ কাৰ্বি লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আপোনালোকক আমি আন এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কাৰ্বি আংলং জিলাৰ যি লৰিং থেপিত অনুষ্ঠিত হোৱা মহাসভাখনত য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া য'ত উপস্থিত হ'ব আচলতে আমি ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰখনে স্বচ্ছ ভাৰত অভিযান স্বচ্ছতাৰ ওপৰত বহুত তেওঁলোকে গুৰুত্ব প্ৰদান কৰা বুলি তেওঁলোকে আমি দেখিবলৈ পাইছোঁ কিন্তু ইয়াত আহি দেখিবলৈ পাইছোঁ যে আচলতে ইয়াত যথেষ্ট ইয়াত আৱৰ্জনা ইয়াত আচলতে দেখিবলৈ পাইছোঁ যে এতিয়া আৰম্ভ হোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে উপস্থিত হোৱা নাই কিন্তু ইয়াত এনেকুৱা এটা যি মানে লেতেৰা আৱৰ্জনা খালী বটলখিনি পেলোৱা আমি দেখিবলৈ পাইছোঁ আচলতে এয়াই নেকি স্বচ্ছতাৰ আচল স্বৰূপটো আপোনালোকক আমি পোনে পোনে কেমেৰা পাৰ্চন গোবিন্দ টিছক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে ইয়াত আচলতে দেখিবলৈ পোৱা গৈছে যে বটল কেনেদৰে ইয়াত পেলাই থৈছে আৰু আপোনালোকক দেখাব এই সাইডটো যি ধৰণে ইয়াত মাস্ক হওক বা ইয়াত খোৱা পানীৰ যি প্লাষ্টিক হওক বা ইয়াত যি ধৰণে ইয়াত খোৱা পানীৰ বটল ইয়াত পেলাই থোৱা দেখিবলৈ পোৱা গৈছে আচলতে এইটো স্বচ্ছ ভাৰত অভিযানৰ এইটো বিপৰীত আমি এই ছবিটো আমি দেখিবলৈ পাইছোঁ আৰু লগে লগে মই অকল ইয়াতে নহয় আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত পানীৰ বটল কেনেদৰে ইয়াত মানে অপব্যৱহাৰ কৰিছে ইয়াত আচলতে পানীৰ ইয়াত কোনো ধৰণৰ ইয়াত ডাষ্টবিনৰ ব্যৱস্থা নাই আচলতে ক'ব লাগিব ইয়াত ডাষ্টবিনৰ কোনো ধৰণৰ ব্যৱস্থা নাই ইয়াত য'তে ত'তে যোনে যেনেকৈ মন যায় ইয়াত তেনেকৈ ইয়াত পানী বটল পেলোৱা আমি দেখিবলৈ পাইছোঁ আৰু আমি বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক আমি দেখুৱাইছোঁ অকল ইয়াত বুলিয়ে নহয় সমগ্ৰ এই যি খেল পথাৰখনত গোটেই খেল পথাৰখনতে ইয়াত পানীৰ বটলেৰে ইয়াত পেলোৱা যি স্বচ্ছতাৰ বিপৰীত দৃশ্যটো আমি দেখুৱাইছোঁ আপোনালোকক Pini ladak loring tepi along Indian Prime Minister Narendra Modi ake hai dakewang labangso ame pi along ilitum kaching hon karbi Cultural Society mereka bi jutang asong ame pu Chandra Singh Kro ake hai non ladak dolo lasi alangli pini labangso ame nang kasitong dun pen labangso ame aputak alangli ningalam the karjuponji pan boripon pa ake apang sinali pan kardam nang pajerlo pini labangso ame pilong nang kasitong dun pen angli kopisi pupo Kecengsi bangalahan lo je Karbi Anglong along Prime Minister ke bang buke Karbi Arat pan isi kopai ke miason lo sinom pe batai ke thom lo Karbi Anglong along Prime Minister ko humri kecengsi bang Indira Gandhi la sopi bang Rajiv Gandhi la penon Narendra Modi sepini li ke theklong bangalahan lo pinang anak Karbi Anglong Arat atum citong lo so ko citong ang bong pen Karbi Anglong Arat atum pinang anak ningkarong da lo isi bang ke ladak University College Agriculture College la penampunai long kole ala bangso college pencenglok isi kacing tura mo pinan kita kang do mode isi kado wera da ko tan sai le benilitar ju nong kailo ne ko pilone hempre kala ma bang klar tak nang je kang bang abedet la bangsa winning durik nang na aja semet Karbi Arat atum kari inai pulotang te non nang li tapin purik lo la hempre khino la bangsa puthak nang li hempen dak nang kidu nang ke bar hut la puson ning ka chithela puson pe nang li kupini akimang do maban ning je tekang san te ning arong par pik ji la puson nang li kupitong bupola so puthak Karbi Anglong Arat ke mang ko pilo Karbi Anglong ka do ko we ke mang bang ke hempre kala melo se hempre kala pineson bak ning je kang ji bon pu bang ini sin ning ke te do setelah bang dilitum kar judun kailo ne ko pilo ne hempre kala bang judun long la bang ning durik Chorolo ethe thini alam nang kar juduni phan bori pon popini ladak la Narendra Modi ake hai kibang pen dak nang chitong dun kon ning arong lo nang ni arong pi khang yang lo ni tu ke anso se sia ning chia rong tuna la bo bang kala tang te alang li dak bang panili tuma phan hempre kang thim nang pipo polam the ning je tikang ke la so thang nang li kopini pujima ta bang ni tikang ni polo ni hok pet ke ni tikang ni polo asila bang je so nang li ning duk dokong mala hempre ka puthak ning je tikang ke dara puthak rason lo ana ni tikang ni pola nang li kono pen si bang lo le lang dong kam pen nang li tuma phan ke dam ke bang ke lapu methang si ke bang ingma man te nang li tuma warsai nang pilala warsai mane hala dak itumla leader
Kecik long tu mati dah hal tu si na tik bilo. Ta choropar pik lo non inut pen inut nilitum ladak la non adjustment ke ladak nang chitong tum dot pik lasi dak alang tum dak la bangso melong nang chitong dun pen ko ansin ning arong ma la so alam the nilitum unan ke kiri ponja phan bor ipon po dak ani atum to jo ani tum phang ok pik ta hai lo phang ok pik ma salang ekdom pemacuru nilo ni tu mega kona pen lo nang chitong dun pene di food hon suri pen pini ladak nang chitong dun long pen ko an ning arong lo ini ngarong pik an mane la son he hodi ani ki suta je tek long le ser lo juta ali kopia ke mang pen si pini bangso melong nang chitong dun lo mane tum India Prime Minister phan hedi so nang lang dun loi son bak dak itum karbeng long phan pini lami mi ning je kai ma pula sinang dun la hesa ni tum ta alang ladak ke phan pini misen nang pikang ima ma nang than kai ma pusinang lang lu tam ne dun lo alang phan dak nang ke lang dun ning ke hang pen lang long lo ning arong par pik lo voi phet pusita me dak hemprek akang tim daili tuma phan kar benglong arat tuma kar inei blote hemprek hino la hemprek nang pipo polam the bang ningji tikang kedar la so pathak nang liko pisi pupo ti lahanu alam bang ke la so bang ningje kang kedar me sap so ining bang ke keduk duk lalu nang li tum ke lapu nang li tum BJP hoise nang kidun marong hoi pen sinang dun ikla pi hoi pen sa ni tum ke mane dhonsuri mondor mohila morcha ni like JS lo general secretary hai hemprek alam bang ningji tikang nangji ningje kang nang ya polo mane di rat ko anoni ning karong pen ju nang lang dun pen hedi la so nang ningje kang bon ba ili karbe ke aphan isibak mesen mane li yakimang ko ane pen la so bang nang pikaing ma ban ningje kang mai sibak nang chak kang ma pusi rat ke ko ane lu mati yo nang adun lalu sarpi la Narendra Modi phana adung het pen thek dun long loma Teklong lesa. Acar pen thek dun long loma Acar pen asubi cholo. ta choro pik lo alang litum pen ta aning alam the arjupon lo hok lo hemprek akang the manutina bang puta akar idolo dada dujon ase yat aji ei meeting khonot ahi kene ko লাগিছে ভাল লাগিছে akor paise apnaloke আমি আইছো কাকিৰ পৰা আইছো kor paise কাকিৰ পৰা ওকে আপোনালোকৰ আজি এখন সভাত অহাৰ কিবা উদ্দেশ্য আছে নেকি যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিবা কাৰ্বি আংলঙৰ বাহিৰ কাৰণে এটা উন্নয়নমূলক কিছুমান যি সা সুবিধা প্ৰদান কৰিব বুলি এনেকুৱা আশা লৈ আহিছে নে আপুনি নৰেন্দ্ৰ মোদীক আসলতে চাবলৈ আহিছে আপুনি নৰেন্দ্ৰ মোদীক চাবলৈ আহিছে হয় চাবলৈ পালেনে হয় চাব পালো ঠিক আছে ধন্যবাদ জনাইছোঁ আসলতে তেওঁ কৈছে যে ইয়াত আসলতে বহুত লাখ লাখ মানুহৰ সমাগম হৈছে আৰু আসলতে ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক একাংশ লোক কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈহে আহিছে আসলতে মিটিংখনত ইয়াত কিহৰ ওপৰত তেওঁলোকে মিটিংখন হৈছে বা ইয়াত মূল্যৱান ভাষণ শুনিবলৈ নহয় আসলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুৰাগী তেওঁক চাবলৈহে একাংশ লোকে আহিছে আসলতে আজিৰ এই যি অনুষ্ঠানখনত বহুত লাখ লাখ মানুহৰ সমাগম হৈছে মই বাইদেউৰ পৰা জানিব বিচাৰিম আসলতে ক'ৰ পৰা আহিছে আপোনালোকে আমি হাৰাঘাটৰ পৰা আহিছে আসলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈ আহিছে নে মিটিংখনলৈ আহিছে চাবলৈ আহিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈ আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল লাগিছে ভাল লাগিছে আপোনালোকে নিজে আহিছে নে আপোনালোকে কমিটিৰ হৈ আহিছে আমি নিজে আহিছো ধন্যবাদ জনাইছোঁ নন পুথৰ নিলিতুম আৰ্জুপন্থুলা ইনুট পেন ইনুট আহক পেট আলামা বাংকে লাডাক বিজেপি আতুম লাবাংসো আমে এলং নাংকিদু নাপুসন কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আলাং আকি হাই আফান আলাংলে আৰজি নাংকেলাং দুঞ্জা পানসিকে অংদুং আরাত আতুমকে নাংকিদুন পুসিপু লাডাক বিজেপি সরকার ফান কাছে দন্দুন কাছে ক্রয়দুন লাপু ফান কালি পুসিপু লাসি নন ইনুট পেন ইনুট আকো নিলিতুম কাৰ্জুপঞ্জা ফান বৰ ইটুপ আলাং লিতুম কপিয়া জয়নিছি লাডাক নাগেচিত অংদুন মা ঠিক আমি লগ পাইছোঁ ইয়াতে কেনেকুৱা লাগিছে ক'ৰ পৰা আহিছে ক'ব নেকি এইটো লাঙিনৰ পৰা আহিছোঁ আমি লাঙিনৰ পৰা আহিছে বড়ো মানুহ হয় বড়ো হয় খুলুমবাই কেনেকুৱা লাগিছে আজি এই সভাখনত আহি ভালেই লাগিছে হেমন্ত আহি কিনি হয় হয় আপোনালোকে কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈ আহিছে নে মিটিংখনত চাব আহিছোঁ এইটো নৰেন্দ্ৰ মোদীটো চাবলৈ পালে নে নাই পাইছে ন ওচৰৰ পৰা চালে নে দূৰৰ পৰা চালে দূৰৰ পৰা দেখিছোঁ ইমান ওচৰৰ পোৱা নাই চিটে পোৱা একদম তেওঁ যি উন্নয়নমূলক কামৰ কাৰণে আজি উদ্বোধন কৰি গৈছে তো ভাল লাগিছে নে নাই ভাল লাগিছে ঠিক আছে ধন্যবাদ জনাইছোঁ বাইদেউ দুগৰাকীক আচলতে ইয়াত প্ৰায় একাংশ লোকক আমি দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈহে এই সভাখনলৈ আহিছে তো যি কি নহওক আমি পুনৰবাৰ
আমি জানিবলৈ চেষ্টা কৰিম এই লাবাংশ নৰেন্দ্ৰ মোদী আকে হাই কেবাং লাবাংশ আমি পিয়ালং নিমালি আতুম তাদো আলাংলি তুম কনা পেনসি কেবাং মা লাপেন দাক লাবাংশ আমি পিয়ালং nang sitong non pen ko an sining arong ma labangso puthak nili nimarli tuma phan arjupon po ani aprangsi nangli kona pensi ing sitong non lo nili dokmoka pe sa sitong du dokmoka pen apini bangsa me long nang sitong non pen ko an ning arong lo ini arong lo ini tum kaching hon Narendra Modi ji ake hai Prime Minister of India pini lada itum Karbi Anglong long kebang lak amunit kebang mane nang ki witness dun ji bhansi kebang kaduka bita chini lo pini arni litum theklong lo Narendra Modi ji kejapona sarkar Narendra Modi ji amina hopen pima pangdak thok der chet hai antame aja tame pachun etiti lasipini nitum dak pisi ningje phan kebang mala sonangkar judun pen thetheni kar julong indinga rong lo nang nitum dar julong lo mine rat tar julong lo sininga rong lo tangte ladak Karbi Anglong araratum akemang mate akar inei plotangte hemprek hindo ong dung araratum abangke ladak Indian Prime Minister Narendra Modi alangli angho pen Karbi Anglong aphan non amat pukalisita alangli cari bom mahut Karbi Anglong arar aphan hemprek nang pipo pula bangso kar jukang tunga joni song dung atum nang sitong don sitame la bangso puthak ningje tekang kedet la so puthak nangli ningduk ma ningduk mane aprang ta ningje lo je nang pipo thop bangkela pen pini CM sar ta me ningje dun lo atheng no matsi kaduka beta theklong prong lo lasi non madle kali thopusta me chun ke chun popusi ining ke thelo pini madle kali thopusta me ining ke ding sikenang po chun vek popusi ining thelo Coropar piklo ani tum alang litum ninga klong alam thelang litum kupia kemang ben sidang nang sitong don ma lapen dak Chief Minister pen chenglok CM tuliram rong hang lapen Prime Minister Narendra Modi ake hai alang litum ke than kimum te kang alam theta nang paklang lo lapen alang li hemprek akang thema labangso alam ta nang lilam the nang chipaklang dona pot Biswanath Karbi live hin panang litum aphan akero pipar piklo